নমস্কাৰ, মই ডিম্পি। আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ শ্ব' আছে সোণাপুৰৰ এখন স্কুলত। আজি স্কুলত দামোদৰদেৱৰ তিথি পাতিছিলে। প্ৰথমতে আহি তাৰে প্ৰসাদ খাই ল'লোঁ আৰু ইফালে পূৰা কাম চলি আছে। এবাৰ আকৌ স্কুলৰ পৰা আমাক ধুনীয়াকৈ লাল চাহ একাপ দিলে। লাল চাহ কাপৰ খুব প্ৰয়োজন হৈ আছিলে। আজি আচলতে বাহিৰত খুব বতাহ মাৰি আছিলে আৰু আজি আমি শ্ব' কৰিব লৈছিলোঁ আউটডোৰত। সেইকাৰণে প্ৰিপেৰেশ্যনখিনি কৰোঁতে বহুত সময় লাগি গৈছিলে। সেয়া ফাইনেলি শ্ব'টো খতম কৰাৰ পিছত আমাক ইমান ধুনীয়াকৈ সন্মান জনাই গামোচা পিন্ধাই সম্বৰ্ধনা জনালে নহয়, খুব বেছি ভাল লাগিলে। ইয়াতে মই স্কুলখনৰ সমূহ কৰ্তৃপক্ষলৈ শ্ৰদ্ধা আৰু ষ্টুডেণ্টখিনিক বহুত মৰম যাচিলোঁ। ইমানতে কিন্তু আপ্যায়ন শেষ হোৱা নাই দেই। স্কুলখনে বহুত বেছিয়ে আমাৰ কেয়াৰ ল'লে। লগতে এতিয়া আকৌ খতম হোৱাৰ পিছত ভাগৰ লাগিছে, ভোক লাগিছে বুলি নাস্তাও যোগাৰ কৰি দিছে। দৈ, ৰসগোল্লা, তাৰপিছত সমোচা, ধেৰ কিবাকিবি খোৱালে। স্কুলখনৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া, ইমান শান্তি, ইমান পৰিপাটিকৈ ৰাখিছে স্কুলখন। আৰু স্কুলখনৰ কাষতে এইখন ফিল্ড আছে, কি ধুনীয়া গছ গছনিৰে। মোৰ কেতিয়া শ্ব'টো খতম কৰি কেতিয়া ফিল্ডখনলৈ এপাক যাওঁ লাগি আছিলে। পৰিৱেশটো চাওক না, কাষতে সেইখন কলংকপিলি নদী দেখিছেনে? ৱাও! আমি শ্ব' খতম কৰি লগালগ তালৈ গ'লোঁ গোটেইখিনিয়ে আৰু বহুত সময় তাতে অকণমান সময় বহি থাকিলোঁ। আজি ভাত চাত খোৱাৰ কথা পাহৰিয়ে থাকিছোঁ। ইয়াতে বহুত সময় থাকিলোঁ আৰু দেখিছেনে, লগালগ নৱনীতে গছ এজোপাত উঠিয়ে ল'লাগে। আৰু আদাক দেখি উঠিল গা কেঁতুৰিয়ে বোলে মোকো খা। মোৰো তত নাইকিয়া হ'ল নহয় উঠিবলৈ। উঠিতো ল'লোঁ, এতিয়া নামিব নোৱাৰা হ'লোঁ নহয়। তাতে কঁকালৰ এইটো অৱস্থা। তাৰপিছত এনেকৈ ধৰি যেন তেনে নমাই আনিলে যেনিবা, ভাগ্যে বাচিলোঁ দে। ভয়ে খাই গৈছিলোঁ আকৌ মই। এতিয়া চব নিজৰ মতে ব্যস্ত সেউজীয়াৰ মাজত। ল'ৰাবিলাকে ক্ৰিকেট খেলিবলৈ গ'ল। সৰু ল'ৰাকেইটামানে তাত ক্ৰিকেট খেলিয়ে আছিলে অলৰেডি। ডেকা ল'ৰাটো দেখি তত নাইকিয়া, তাতে IPL চলি আছে, পূৰা ক্ৰিকেট খেলিবলৈ গ'ল। আৰু আমি বানিয়ে মই এইফালে অলপ আঁতৰলৈ আৰু মুকলি ফালে ওলাই গ'লোঁ। তাৰপিছত আজি আমাৰ লাঞ্চ গৈ ডিনাৰ হ'লগৈ। সন্ধিয়া 6টামান বজাতহে আমি ফাইনেলি ভাত খাবলৈ পালোঁ। বিচাৰি সোণাপুৰৰ কাষতে এখন ধুনীয়া ধাবা আছিলে, তাতে ভাতটো খালোঁ। ইমান টেষ্টি দেখিছেনে? নাগা কিটচেন বুলি আছিলে। নহয়, নাগা পাকঘৰ বুলি আছিলে। ইমান ধুনীয়া নহয় খানাখিনি। বইল বেম্বো শ্বুট দি পৰ্ক, লগতে বইল ভেজিছ। ৱাও! আজিলৈ আহিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।